নমস্কাৰ, মই আপোনালোকক তাজনুকু চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গম পাইছে। আজি আমি কথা পাতিম প্ৰেছক্ৰিপশ্যন, অৰ্থাৎ ডক্তৰৰ লিখা প্ৰেছক্ৰিপশ্যন কেনেকৈ চাব লাগে, কেনেকৈ চাব পাৰে। আপুনি বা আমি জানোৱে, প্ৰথমতে যেতিয়া ডক্তৰে এখন প্ৰেছক্ৰিপশ্যন দিয়ে, আমি ফাৰ্মাচীত দিওঁ, ফাৰ্মাচীয়ে আমাৰ ঔষধখিনি দিয়ে, বুজাই দিয়ে। কিন্তু কেতিয়াবা এনেকুৱা হয়, বুজাই দিয়া বস্তুখিনি আমি পাহৰি যাওঁ, ঘৰত যাই পাহৰি যাওঁ। 3-4বিধ যেতিয়া থাকিব মেডিচিন, তেতিয়া আমি পাহৰি যাওঁ। তেতিয়া আমি কি কৰিম? বহুত জানা শুনা মানুহ আছে, কি কৰে, প্ৰেছক্ৰিপশ্যনটো চাব নেজানে বা ভয় কৰে, জানে কিন্তু এদিনো নেচায়, ভয় কৰে চাবলৈ, ইয়াত কি বা লিখা আছে বুলি। কিন্তু বিশেষ একো লিখা নাই, তাতে ইংলিছতে লিখা থাকে, কিন্তু কিছুমান লেটিন টাৰ্ম থাকে। আৰু কি লেটিন টাৰ্ম থাকে বা কেনেকৈ ইংলিছত লিখা থাকে, সেইটো কথাই আজি মই আলোচনা কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু এইটো মোৰ একদম নতুন চেনেল হয়, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। একদম নতুন চিন্তাধাৰাৰে কিছুমান আমাৰ লাগতিয়াল সৰু সৰু কথা ইয়াত আলোচনা কৰা হয়। এতিয়া আমি আহিছোঁ প্ৰেছক্ৰিপশ্যন কেনেকৈ চাব লাগে। প্ৰথমতে মই এখন প্ৰেছক্ৰিপশ্যন লৈছোঁ, এইখন হৈছে প্ৰেছক্ৰিপশ্যন। আপোনালোকে নিশ্চয় প্ৰেছক্ৰিপশ্যনৰ ওপৰত RX বুলি লিখা এটা শব্দ দেখে। ইয়াতো ঠিক এইটো RX বুলি ইয়াতে কিবা লিখিছে। RX মানে বিশেষ বেলেগ একো নহয়। RX মানে হৈছে ৰিচিপ্ট বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, এইটো RX। এতিয়া প্ৰেছক্ৰিপশ্যনত লিখিছে, প্ৰথমতে লিখিছে 1 নম্বৰ দি TAB মানে টেবলেট CEFIXIME চিফিকজিম, টেবলেট চিফিকজিম কিমান 200 mg, মানে 200 মিলিগ্ৰামৰ টেবলেট চিফিকজিমটো লিখিছে ইয়াত। আৰু SIG চিগনেচুৰা মানে এইটো নিয়মটো, খোৱাৰ নিয়মটো মানে কেনেকুৱা হ'ব লাগে, সেইটো SIG বুলি যিটো থাকে। মানে প্ৰথমতে প্ৰেছক্ৰিপশ্যনৰ সদায় প্ৰথম লাইনটো হৈছে দৰৱটোৰ নাম, মেডিচিনটোৰ নাম, আৰু তলত থাকে তাৰ ডিছকাশ্যন বা ডাইৰেকশ্যনটো। ইয়াতে ডাইৰেকশ্যনটো দিয়া আছে 1 TAB মিনছ এটা টেবলেট BDPC ইনটু 5 days। এতিয়া হয়তো আপুনি এইটো চাব জানা নাই, 1 টেব BDPC ইনটু 5 days। আপুনি 5 daysটো বুজাইছে 5 দিন, 1 টেবটো বুজি পাইছে এটা টেবলেট। কিন্তু BDPC মানে কি? BDPC মানে হৈছে, BD মানে হৈছে 20 in ডাই, মানে দিনত 2টা। PC মানে হৈছে ভাত খোৱাৰ পিছত। এতিয়া মই এইটো BDPCটো অলপ পিছত আছে আলোচনা কৰি আছোঁ এইটো কথা। তাৰ আগতে ঔষধখিনি কি আছে এটা চাই লৈছোঁ। এনেকুৱা লেটিন টাইপ কি আছে, চব কথাখিনি আপোনালোকক আজি শিকাই দিম। নিশ্চয় আপোনালোকে ঘৰত বহি নিজে নিজে প্ৰেছক্ৰিপশ্যন চাব পাৰিব। 2 নম্বৰ লিখিছে টেবলেট ডাইক্ল'ফেনাক। ইয়াত চিগনেচাৰটো দিছে 1 টেব BDPC ইনটু 5 days, ডাইৰেকশ্যনটো ছেম লিখিছে। 3 নম্বৰ লিখিছে টেবলেট TAB মানে টেবলেট পান40, মানে পেণ্ট'প্ৰাজলৰ পান40 আপোনালোকে পাইছে চাগে। ইয়াত 1 টেব ODAC ইনটু 10 days। ইয়াত OD মানে ওৱান্স ডেইলি, AC মানে খোৱাৰ আগত। মানে এইটো কথা আলোচনা কৰিম বুলি ক'লোৱে মই অলপ আগতে, অলপ পিছত আলোচনা কৰি আছোঁ এইটো। কিন্তু 10 days মানে এইটো দিনত এটা কৰি 10 দিন খাব লাগে। এইটো গেষ্ট্ৰিকৰ টেবলেট হয় এইটো। 4 নম্বৰটো লিখিছে টেবলেট আইৰণ টেবলেট। ইয়াতে ডাইৰেকশ্যনটো লিখিছে 1 টেবলেট ODPC ইনটু 45 days, মানে দিনত এটা কৰি 45 দিন ভাত খোৱাৰ পিছত। টেবলেট কেলছিয়াম 1 টেব ODPC ইনটু 45 days, মানে কেলছিয়াম টেবলেটটো যেতিয়া তেতিয়া খাব পাৰে। ODPC ইনটু 45 days, 45 দিন খাব লাগিব। তাৰপিছত 6 নম্বৰ হৈছে চিৰাপ জিফিট, এইটো হৈছে মাল্টিভিটামিন চিৰাপ হয়। ব্ৰেণ্ড নেমটো লিখিছে মানে। ইয়াত মই ডাইৰেকশ্যনটো কেনেকৈ চাব লাগে আপোনাক সেইটো কথা কৈ আছোঁ। ইয়াত লিখিছে 2 TSB মানে টিস্পুনফুল, মানে চাহ খোৱা যিটো আমাৰ চামুচ আছে, সেইটো চামুচৰ কথা কৈছে। 2 TSB BDPC ইনটু 30 days, মানে 2 চামুচ কৰি ভাত খোৱাৰ পিছত দিনত 2 বাৰ কৰি 30 দিন খাব দিছে। এইটো ভিটামিনৰ যিটো চিৰাপ লিখিছে জিফিট মাল্টিভিটামিন হয়। 7 নম্বৰটো লিখিছে
অইণ্টমেণ্ট বিটাডিন, এইটো অইণ্টমেণ্ট বিটাডিনটো ডাইৰেকশ্যনটো লিখিছে এপ্লাই লোকেলি। তাৰমানে অইণ্টমেণ্ট যিটো বিটাডিন আছে এইটো পভিডন আয়োডিনৰ ভিটামিন হয়, কি কয় পভিডন আয়োডিনৰ ক্ৰীম হয়। আৰু এই ক্ৰীমটো মানে এপ্লাই কৰিব লাগে য'ত মানে কাটা চিঙা হৈছে, য'ত কাটা কুটা হৈছে বস্তুখিনি, তাত মানে এইটো এপ্লাই কৰিব লাগে, লগাই দিব লাগে। এনেকৈ আমি সাধাৰণতে প্ৰেছক্ৰিপশ্যন চাব পাৰোঁ। কিন্তু আমাৰ ইয়াতে সাধাৰণতে সন্দেহটো হৈছে মানে আমি বুজি নাপাওঁ। প্ৰব্লেমটো হৈছে ODAC, ODPC, BDPC এইবিলাক কি বস্তু মানে, এইটো কথা আমি সাধাৰণতে এতিয়ালৈ বুজি পোৱা নাই। এইটো কথা আমি আলোচনা কৰিব যাই আছোঁ। চবকেইটাত কি কি টাৰ্ম আছে, লেটিন টাৰ্ম আৰু ইংলিছ টাৰ্মৰ মাজত যিটো ট্ৰেন্সফাৰ সেইটো আপোনালোকে বুজি পাব। ইয়াত এডভাইচটো লিখিছে। এডভাইচটো সাধাৰণতে লিখে চব প্ৰেছক্ৰিপশ্যন নাথাকে, আপুনি OPD প্ৰেছক্ৰিপশ্যনত প্ৰায় নাথাকে। এখন গাইনৰ প্ৰেছক্ৰিপশ্যন হয়, মানে গাইনকলজিৰ প্ৰেছক্ৰিপশ্যন হয়, তো ইয়াত এডভাইচটো আছে। ইয়াত লিখিছে EBF till 6 month। EBF মিন মানে মাকৰ গাখীৰ খুৱাব লাগে ল'ৰাটোক 6 মাহ, তাৰ পৰা একো খুৱাব নালাগে। গাইনীৰ হয় প্ৰেছক্ৰিপশ্যনখন, ছয়টো লিখিছে। তাৰপিছত 2 নম্বৰটো লিখিছে টু এটেণ্ড POPD 4 OPD আফটাৰ 6 আৰু 1.5 মাহ পিছত, 6 সপ্তাহ পিছত মানে OPDত আকৌ এটেণ্ড কৰিব দিছে। ষ্টিট ৰিমুভেল অন 10 days। আৰু ইয়াত লিখিছে ষ্টিট ৰিমুভেল অন 10 days মানে লিখিছে হেৰি মানে যিটো আমি নাড়ী বুলি যে কওঁ, নাভি বুলি যে কওঁ, নাড়ী বুলি যে কওঁ, সেইটো মানে 10 দিন পিছত ৰিমুভ কৰিব দিছে। এনেকৈ আমি প্ৰেছক্ৰিপশ্যনবিলাক বুজি পাব পাৰোঁ, ঘৰতে চাব পাৰোঁ। একো টান কথা লিখা নাথাকে ইয়াত, একদম ইজিলি লিখা থাকে। কিন্তু আমি বস্তুবিলাক বুজি পাব লাগিব, কোনটো কি কথা কয়। এতিয়া আমি আহিছোঁ ODPC, DPCP কিবা যে আছিলে সেইকেইটা। OD মানে হৈছে 1 in die, দিনত এবাৰ, অৰ্থাৎ প্ৰতিদিনে 24 ঘণ্টাৰ মূৰে মূৰে। এইটো ODPC, OD দিনত এবাৰ অৰ্থাৎ প্ৰতি 24 ঘণ্টাৰ মূৰে OD। এ পাৰ ডে মানে 48 ঘণ্টাৰ মূৰে মূৰে। আৰু যদি নক্ত থাকে NOC নক্তি থাকে তাতে হৈছে এভেৰী নাইট প্ৰত্যেক ৰাতি। যদি PC থাকে, PC মানে পষ্ট চিবাম, অলপতে আমি ADPC কিবা কিবি পালোঁ যে ODটো হৈছে 1 in die। আৰু যদি তাতে PC থাকে পষ্ট চিবাম মানে খাদ্য খোৱাৰ পিছত, মিনছ PC মানে খাদ্য খোৱাৰ পিছত। AC মানে হৈছে এণ্ড চিবাম মানে এণ্টিষ্টমাছটো, মানে ষ্টমাছটো মানে এণ্টি হৈ থাকিব, সেইটো হৈছে খাদ্য খোৱাৰ আগত ACটো। আৰু মই লগতে ক'লোঁ TAB মানে টেবলেট, মানে টেবলেট, CAP মানে কেপচুল, SYP মানে চিৰাপ বা পনীয়া ঔষধ, D চিৰাপ মানে ড্ৰাই চিৰাপ, এইটো ড্ৰাই চিৰাপ সাধাৰণতে বাচ্ছাৰ কাৰণে হয়। তাৰপিছত IVF ইণ্ট্ৰাভেনাছ ফ্লুইড, IVFটো হৈছে ইণ্ট্ৰাভেনাছ ফ্লুইড, আমি যে চেলাইনবিলাক যে দিওঁ ডাঙৰ ডাঙৰ বটল, সেইবিলাক আছে IVS মানে ইণ্ট্ৰাভেনাছ মানে ভেইনত দিব লাগে। INF মানে ইনফিউচন, এইটো ভেইনতে দিব লাগে ইনফিউচনটো। তাৰপিছত আছে INGটো আৰু আমি বুজিবই লাগিব, এইটো ইনজেকশ্যন, ইনজেকশ্যন। ইয়াতে কিন্তু এটা কথা মন কৰিব লগা, অলপ আগতে যিখন আমি প্ৰেছক্ৰিপশ্যন আলোচনা কৰোঁ তাত কিন্তু INGৰ কথা নাই, মানে ইনজেকশ্যনৰ কথা নাই। ইনজেকশ্যনটো সাধাৰণতে ING বুলি লিখা হয়। আৰু ইনজেকশ্যন যেতিয়া ING লিখা হয়, তাৰ কাষত এটা বস্তু লিখা হয়, বস্তুটো IM এইটো একদম দেখাইছোঁ মই। IM মিনছ ইণ্ট্ৰামাস্কুলাৰ, মানে পেশীত দিব লাগিব আমি, হয়তো হাতৰ পেশীত বা কি কয় এইটো কঁকালত দিব লাগিব এইটো ইনজেকশ্যনটো যদি IM থাকে। আৰু যদি IV থাকে তেনেহ'লে আমি ভেইনত দিব লাগিব, মানে ইণ্টাৰভেনাছ অৰ্থাৎ ভিতৰৰ ৰক্তবাহী নলিকাত দিব লাগিব, মানে শিৰত দিব লাগিব। SC যদি থাকে তেনেহ'লে হ'ব ছাবকেটেনাছ। SC যদি থাকে এইটো SC যদি হয় ছাবকেটেনাছ মিনছ মানে একদম ছালৰ ওপৰত দিব লাগে এইটো। তাৰপিছত ANST, কিছুমান ইনজেকশ্যন আমি ANST বুলি থাকোঁ। ANST মানে হৈছে আফটাৰ নিগেটিভ স্কিন টেষ্ট, মানে ছালত যিটো আমি স্কিন টেষ্ট কৰোঁ, যদি একো নহয়, নিগেটিভ পাইছোঁ ৰিয়েকশ্যনটো, তেতিয়া মানে আমি সেইটো এণ্টিবায়'টিকটো দিব পাৰোঁ। TSF মানে যে টিস্পুনফুল, অলপ আগতে আমি পঢ়িলোৱে। তাৰপিছত আহিছোঁ আমি BD মানে বিচিন ডাই দিনত দুবাৰকৈ পালোঁ। SIG মানে চিগনেচাৰ ডাইৰেকশ্যন, অৰ্থাৎ খোৱাৰ নিয়মাৱলী, এইটো প্ৰত্যেকটো মেডিচিনৰ তলে তলে থাকে SIGটো। তাৰপিছত TD বা TID বা TDSটো হৈছে প্ৰতিদিনে 3 বাৰ, অৰ্থাৎ
8 ঘণ্টা মূৰে মূৰে। QTS মানে প্ৰতিদিনে 4 বাৰ, মানে 6 ঘণ্টা মূৰে মূৰে। ষ্টেট, কিছুমান আমি ইনজেকশ্যনত চাবি ষ্টেট শব্দটো লিখা থাকে, ইনজেকশ্যনটোৰ নাম লিখি ব্ৰেকেটৰ ষ্টেট মানে ষ্টেটিম মানে হৈছে মানে ইমিডিয়েটলি, মানে এতিয়া দিব লাগে। HSতে আমি যিটো মেডিকেল টাৰ্ম HS মানে হৈছে হৰা চুমনি মানে হৈছে ৰাতি শোৱাৰ সময়ত, বেড ইন টাইম। আৰু এটা আছে SOS চ'চটো হৈছে চিট মানে হুৱেন নেচেচাৰী। কিছুমান ইনজেকশ্যনত আমি ব্ৰেকেটত চ'চ শব্দটো দেখি পাওঁ, তেতিয়া আমি বুজিব লাগিব এইটো হুৱেন নেচেচাৰী, যেতিয়া দিব লাগে মানে। এতিয়া নিশ্চয় আপোনালোকে প্ৰেছক্ৰিপশ্যন কেনেকৈ চাই বুজি পাইছে। মই প্ৰেছক্ৰিপশ্যন আকৌ একেবাৰে দেখাই দিছোঁ। এনেকুৱা প্ৰেছক্ৰিপশ্যন থাকিব। প্ৰথমতে মেডিচিনৰ নাম থাকিব, চিফিক্সিন 200 mg, তাৰপিছত BDPC 5 days। BDPC মানে আপোনালোকে গম পালে, BD মানে দিনত 2 বাৰ কয়, PC মানে ভাত খোৱাৰ পিছত। পষ্টচিপাম মানে ষ্টমাচটো ফুল হৈ থকা। যি নহওক আপোনালোকে চাগে নিশ্চয় প্ৰেছক্ৰিপশ্যনৰ ভুল মানে কেনেকৈ চাব লাগে, যিটো আপোনালোকৰ ভুল ভাবি থাকে চাব নোৱাৰোঁ, নিশ্চয় চাব পাৰিব। মাত্ৰ আপোনালোকে চেষ্টা কৰক, প্ৰেছক্ৰিপশ্যন পালে চেষ্টা কৰক, তেতিয়া অন্ততঃ আপুনি ঘৰতে প্ৰেছক্ৰিপশ্যন চাব পাৰিব নিশ্চয়। আৰু যদি কিবা প্ৰব্লেম হয় মোৰ কমেণ্ট কৰক মোক তলত, মই এটা এনচাৰ দি যাম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু কিন্তু একদম চেনেলটো নতুন চেনেল হয়, ছাবস্ক্ৰাইবটো লাগিবই, মিনিমাম 1000 ছাবস্ক্ৰাইবাৰ লাগে আজিকালি। চ' ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ।